Hello everyone, good morning and welcome back to my channel. আজি বহাগ বিহু আৰু বিহুৰ সকলো লোকে বহুত শুভেচ্ছা থাকিল। মই জাস্ট হোৱাৰ পৰা উঠিছো আৰু সেইকাৰণে মুখখন দেখাৱা নাই বাৰু। আৰু মই কলকাতাত আছো, ঘৰত নাই, তথাপি বাৰু ঘৰত কি হৈছে দেখাবলৈ অকণ চেষ্টা কৰিম, বলক চাই থাকোঁগে। এতিয়া দেখাওঁ মোৰ ঘৰৰ পৰিৱেশ, ঘৰত কি হৈ আছে, কেনেকৈ পিঠা পনা চবে বনাইছে কৰিছে একেলগে। মইহে নাই, এবাৰ বহুত দুখ লাগিছে। মোৰ কাৰণে ভিডিঅ' বাৰু বনাই দিছে, মই কৈছোঁ ব্লগৰ কাৰণে বনাই দিবলৈ, আয়ো বনাই দিছে বাৰু। এয়া আমাৰ ঘৰত যোগাৰ, ৰাতিপুৱাই ফটো পঠাইছে দেখি মোৰ ইমান দুখ লাগিছে। এতিয়া ভিডিঅ'খিনি দেখিও মোৰ বহুত দুখ লাগিছে, ঘৰ যাব মন গৈছে, বাট কি কৰিম, উপায় নাই। এইবাৰ ফাৰ্ষ্ট টাইম নেকি মই বিহুত ঘৰত নাই। এয়া যি হওক আমাৰ ঘৰত চলি আছে, দেখাই আছোঁ বলক বাকীও। বৰ্মা এয়া চব নেহাৰ ব্লগৰ কাৰণে দেই। এয়া চাহ বনাই আছো দেই। আমি চাৰিজনী আছো এতিয়া খাবলৈ, বাকী চবৰে খোৱা হৈ গ'ল। এয়া চাহ। এইফালে কোন আছে? ডিকু, আমাৰ ডিকুৱে বাচন ধুই আছে। ইমান ভাল ল'ৰা, চাওঁ মুখখন দেখাই দে, আৰে ইমান বেয়া, তই লণ্ডনৰ নেকি? ডিকু মুখখন দেখা। কিয় ইমান বেয়া? ৰংটো ভাল লাগে যে, সেইটো কাৰণে এয়া জা-জোৱালি। বৰষুণ দেখি পেলাই এইবোৰ ভিজিলে বেয়া নালাগে যে। এইজনী মুনিয়া নহয়, অংকিতা, চৰি, এইটো এইটো দিয়া। এইজনী অংকিতা, যাক লণ্ডাদাই মুনিয়া বুলি কয়। বাহ, এয়া বাবা খুৰা। কেনেকুৱা হৈছে নিমকিটো? হয় নেকি? এনেকে দেখুৱা। এয়া কোনে আঁকিছে? গণেশ বাবা। চাওঁ ভালকে দেখুৱা। বাবা
সৰু জেঠাই ডাঙৰ জেঠাই চাহ খালা বৰ্তা এ আমাৰ ভকত এইজনী আমাৰ চৰচা যোনে ভিডিঅ' কৰি আছিলে ৰ'বা ভিডিঅ'টো বন্ধ হৈ গ'ল নেকি হেল্ল' গাইজ এইটো আমাৰ চৰচাবা এতিয়া আমি আইতাক দেখাবলৈ যাব তুমি তোমাৰ মুখখন নোলালে বোলে কোনো এটা ভিডিঅ'তে সেইকাৰণে দেখাই দিছোঁ কেমেৰা ওমেন এইটো নাজানো ক'ৰ পৰা কি বস্তু আহিছে দেখিছোঁ আৰু বহি আছে